হাই ফ্ৰেণ্ডছ, আজি মই ইনষ্টাগ্ৰামৰ ষ্টৰি ক্ৰিয়েশ্যনৰ ভিডিঅ' এটা লৈ আহিছোঁ। সেইটো কাৰণে আপোনালোকে প্ৰথমতে ইনষ্টাগ্ৰামত যাব। ইনষ্টাগ্ৰামত গৈ এনেকৈ পেজখন খুলি ল'ব। খুলি লোৱাৰ পিছত ইয়াতে চাওক, আপোনালোকৰ মাজতে প্লাছ চাইন আছে। এই প্লাছ চাইনটো তলত একদম মাজত প্লাছ চাইন আছে। এই প্লাছ চাইনটো চুই দিব। চুই দিয়াৰ লগে লগে এনেকৈ আহি যাব। তাৰপিছত ইয়াতে লেফ্ট চাইডে এই ওপৰত আছে ক্ৰিয়েট তাত চুই দিব। তাত চুই দিয়াৰ লগে লগে এনেকৈ স্ক্ৰীনখন মানে সলনি হৈ যাব। এয়া চাওক, স্ক্ৰীনখন সলনি হৈ গ'ল। ইয়াতে ৰাইট চাইডে তলত গোলটোত চুই দিব। চুই দিলে কালাৰ চেঞ্জ হ'ব। এয়া কালাৰ্ছবিলাক চেঞ্জ হৈ আছে। এনেকৈ ৰাইট চাইডে গোলটোত চুই দিয়াৰ লগে লগে কালাৰ চেঞ্জ হ'ব। মই এইটো কালাৰ লৈ লৈছোঁ মোৰ ষ্টৰি বনাবৰ কাৰণে। আৰু এতিয়া আপোনালোকে কেনেকৈ ষ্টৰিটো বনাব, এই ওপৰত দেখিছে স্মাইলটোত চুই দিব। স্মাইলটোত চুই দি এখন স্ক্ৰীন আহি যাব। ইয়াতে প্লাছ চিনটো দেখা পাইছে, প্লাছ চিনটোত চুই দিব। প্লাছ চিনটোত চুই দিয়াৰ লগে লগে আপুনি গেলাৰীত গুচি যাব। গেলাৰীত যোৱাৰ লগে লগে আপুনি কোনখিনি মানে পিকচাৰ ল'ব ষ্টৰিৰ কাৰণে, সেই পিকচাৰখিনি আপুনি চিলেক্ট কৰিব। একদম তললৈ যাব লাগিব। মোৰ পিকচাৰবিলাক যিহেতু তলত আছে। আৰু যিসকলে মোৰ এইখিনিতে কৈ দিছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো মানে ষ্টৰিটো বনাই যেতিয়া ছেভ কৰিব, কেনেকৈ মিউজিকৰ সৈতে ছেভ কৰিব লাগে সেইটো মই কৈ আছোঁ। গতিকে আপোনালোকে ভালদৰে মন দি ভিডিঅ'টো একদম শেষলৈকে চাব। মিউজিকৰ সৈতে কেনেকৈ ছেভ কৰিব পাৰি আৰু হোৱাটছআপত কেনেকৈ আপোনালোকে শ্বেয়াৰ কৰিব, গোটেইখিনি ভিডিঅ'টোত A to Z আছে। গতিকে আপোনালোকে শেষলৈকে মন দি চাই থাকিব। আৰু এতিয়া মই পিকচাৰ লৈ আছোঁ। মই এই পিকচাৰখনেই লৈ লৈছোঁ। এই পিকচাৰখন প্ৰেছ কৰি দিব। প্ৰেছ কৰি দিয়াৰ লগে লগে আপোনাৰ পেজত এই পিকচাৰখন আহি যাব। আৰু এইখন এনেকৈ আপোনালোকে চুই দিলে চাৰ্কল কৰিলে চাৰ্কল বনাব পাৰে, স্কুৱেৰ যেনেকুৱা ষ্টাইলত লাগে এনেকৈ পিকচাৰখনৰ ওপৰত চুই থাকিলে হৈ যায়। মই এইখন মানে মোৰ চাৰ্কলত ছেট নহয়, এইকাৰণে মই এনেকৈ বনাইছোঁ। গতিকে এইখন এনেকৈ পিছলাই ডাঙৰ সৰু কৰিব পাৰে। জুম আউট জুম ইন কৰি আঙুলিৰে ডাঙৰ সৰুও কৰিব পাৰে। আপোনালোকক যিমান চাইজত লাগে আপোনালোকে লগাই ল'ব। মই ইয়াতে এইখন ছেট কৰি লৈছোঁ। এনেদৰে আপোনালোকে স্ক্ৰীনখন ছেট কৰি ল'ব। আকৌ এই প্লাছ চিনটোত চুই দিব। প্লাছ চিনটোত চুই দি আপুনি মানে ইনকামৰ স্ক্ৰীনশ্বটবিলাক আপোনালোকে ইয়াতে দিব পাৰে। মই মোৰ ইনকামৰ স্ক্ৰীনশ্বটবিলাক ইয়াতে দি লৈছোঁ। এয়া চাওক, এখন স্ক্ৰীনশ্বট চুই দিছোঁ। চুই দিয়াৰ লগে লগে এই পেজটোত আহি গৈছে। পেজটোত আহি যোৱাৰ লগে লগে এইখন মই এনেকৈ ছেট কৰি ল'ম। ইয়াতে এনেকৈ বহাইছোঁ। আপোনালোকৰ নিজৰ ষ্টাইলত আপোনালোকে স্ক্ৰীনখন বনাই ল'ব। আকৌ তেনেকৈ একেধৰণে সেই প্লাছ চিনটোত চুই দি আপোনালোকে নেক্সট আকৌ এখন স্ক্ৰীনশ্বট আনিব পাৰে। এনেকৈ লৈছোঁ। এতিয়া মই ইয়াতে এইখন এই দুখন ছেট কৰি কোম্পানীৰ লগতো দিব বিচাৰিম ইয়াতে। আৰু কোম্পানীৰ লগতো দিব লাগিলেও সেই স্মাইল বক্সটোত চুই দিব। চুই দি এই প্লাছ চিনটোত চুই দিব। দি পেলাই কোম্পানীৰ লগতো আপোনালোকে দিব পাৰে। এয়া এনেদৰে কোম্পানীৰ লগটোত চুই দিব। চুই দি এইখনৰ ওপৰতে আঙুলিৰে চুই থাকিলে এইখন ষ্টাইলটো চেঞ্জ হৈ যায়। এয়া চাওক, গোল হৈ গ'ল। এইখন মই গোল কৰি ইয়াতে তলত ছেট কৰি দিম। এতিয়া এইখন আপোনাৰ নিজৰ মতে ছেট কৰি ল'ব। মই এইখন তলত ছেট কৰি দিম। আপোনালোকে ইয়াতে মানে ডিজাইন হাইলাইটাৰ এইবিলাক পেন দি হাইলাইট কৰিব বিচাৰিলে গিফ্টত যাব। গিফ্টত গৈ এয়া চাওক, ইয়াতে পেন আহি যাব। পেন হাইলাইটাৰ পেন এনেকুৱা এইবিলাক আহি যাব। তো ইয়াতে পেন বুলি চাৰ্চত পেন বুলি লিখিব। পেন বুলি লিখাৰ লগে লগে বিভিন্ন ধৰণৰ এনেকুৱা পেন আহি গ'ল। আপোনালোকে ইয়াৰ পৰা এটা পেন ল'ব পাৰে আপোনালোকৰ ইনকামটো মানে হাইলাইট কৰিবৰ কাৰণে। মই এই পেনটো লৈ লৈছোঁ। আৰু এইটো প্ৰেছ কৰাৰ লগে লগে স্ক্ৰীনত আহি যাব। আৰু এইটো চুই পেলাই আপোনালোকে য'ত ত'ত লৈ যাব পাৰে। আপোনালোকক যিখিনি ঠাইত লাগে পেনটো তাত চুই পেলাই পিছলাই লৈ যাব। লৈ গ'লে ই ছেট হৈ যাব। চাওক, মই ইয়াতে লগালোঁ। ইয়াতে ই ছেট হৈ গ'ল। আকৌ যদি আপোনালোকক হাইলাইটাৰ লাগে, ঠিক তেনেদৰে আপোনালোকে সেই স্মাইল বক্সটো চুই দিব। স্মাইল বক্সটো চুই দিয়াৰ লগে লগে মই পেনৰ হাইলাইটাৰটো ইয়াতে লগালোঁ, তলত লগালোঁ। আকৌ স্মাইল বক্সটো চুই দিব। চুই দি আপোনালোকে বেলেগ যদি হাইলাইটাৰ আনিব বিচাৰিছে, এই চাৰ্চ বক্সতে লিখি দিব হাইলাইটাৰ লিখি দিলে বিভিন্ন ধৰণৰ হাইলাইটাৰ তলত শ্ব' কৰিব। এয়া চাওক,
এয়া সাৰ্কেল হাইলাইটাৰ লাগিলে এনেকুৱা সাৰ্কেল শ্ব' কৰিব আপোনাক যিটো ডিজাইন পছন্দ হয় আপুনি সেই ডিজাইনটো লৈ ল'ব পাৰে ইয়াতে মই ইয়াত সাৰ্কেলটো লৈ লৈছোঁ এই ৰেড কালাৰৰ সাৰ্কেলটো মই ইয়াত লৈ লৈছোঁ এয়া চাওক ইয়াতে যিটো লাগে আপোনালোকে সেইটোতে প্ৰেছ কৰি দিব এয়া সাৰ্কেলটোত চুই দিব চুই দিলে আপোনাৰ এইটো ইয়াৰ স্ক্ৰীনত আহি গ'ল এনেদৰে আৰু এইটো আপোনালোকে চুই পেলাই পিছলাই লৈ যাব পাৰে পিছলাই নি যিখিনি ঠাইত আপোনালোকে সেট কৰিব তাত বহাই দিব মোক ইয়াতে লাগে মই ইয়াত বহাই দিছোঁ এয়া চাওক এইটো আপোনালোকৰ নিজৰ মতে ডিজাইনটো বনাই ল'ব এতিয়া আপোনালোকে মানি বা কিবা এনেকুৱা আনিব বিচাৰে যদি সিম্বল যিকোনো সিম্বল লাগিলে এই সাৰ্চ বক্সটোত লিখি দিব লিখি দিয়াৰ লগে লগে আপোনালোকৰ আহি যাব এয়া মই মানি লিখি দিছোঁ মানি লিখি দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ মানিৰ সিম্বলবিলাক আহি যাব ইয়াতে আপোনাক যোনটো সিম্বল লাগে সেই সিম্বলটো প্ৰেছ কৰি দিব আৰু সেই ডিজাইনটো আপুনি লৈ ল'ব পাৰে ইয়াতে মই এইটো চুই দিলোঁ চুই দিয়াৰ লগে লগে স্ক্ৰীনত আহি গ'ল এইটো আকৌ ঠিক একে ধৰণে পিছলাই আনি আপোনালোকৰ নিজৰ মতে সেট কৰি দিব পাৰে এইটো মই ইয়াত বহাই দিলোঁ আৰু এতিয়া মই এখন নিজৰ মতে ধুনীয়াকৈ বনাই ল'ম আপোনালোকেও নিজৰ মতে এইবিলাক এনেদৰে আনি ল'ব আনি লৈ স্ক্ৰীনখনত সেট কৰি ল'ব মই এনেদৰে ডিড্ৰিমৰ লগতো তলত লৈ আহিলোঁ আৰু এইখিনি অকমান ভালদৰে মিলাই সেট কৰি দিলোঁ মানিটো এইখিনিত দিলোঁ হাইলাইটাৰখিনি লগাই দিলোঁ এতিয়া মই ইয়াতে লিখিব লাগিব টেক্সট লিখিব লাগিব গতিকে টেক্সট লিখিবৰ কাৰণে আপোনালোকে ক'ত যাব সেইটো মই দেখুৱাইছোঁ এয়া ওপৰত এ দুটা আছে যে একদম ওপৰত সাৰ্কেল কালাৰ সাৰ্কেলটোৰ কাষতে স্মাইল বক্সটোৰ মাজত এ দুটা আছে তাত যাব তাত চুই দিলে আপোনালোকে টেক্সট লিখিব পাৰিব এতিয়া মোৰ চুই দিয়াৰ লগে লগে এনেকৈ আহি গ'ল ইয়াত টেক্সট লিখিব পাৰি আৰু ইয়াতে মোক যেনেকৈ লাগে মই লিখি ল'ম মই লিখিছোঁ মাই 7 ডেজ ইনকাম মই এইখিনি লিখিছোঁ আপোনালোকক যেনেকৈ লাগে আপোনালোকে তেনেকৈ লিখি ল'ব আৰু এইখিনি লিখাৰ পিছত আপোনালোকে কালাৰখিনি কেনেকৈ চেঞ্জ কৰিব এই ওপৰত চাওক ওপৰত একদম ওপৰত আচকেইডাল আছে তাৰ ওচৰত এডাল সাৰ্কেল আছে কালাৰ সাৰ্কেল এই কালাৰ সাৰ্কেলটোত চুই থাকিলে আপোনালোকৰ বেকগ্ৰাউণ্ড কালাৰ টেক্সট কালাৰ গোটেইখিনি সলনি হৈ যাব আৰু এইফালে ষ্টাৰ আছে আৰু ষ্টাৰ এটোত চুই দিলে আপোনালোকৰ এয়া বেকগ্ৰাউণ্ড সলনি হ'ব আকৌ সাইডত আৰু এনেকৈ ব্লেক কালাৰৰ বক্সটো আছে তাত চুই দিলে আপোনালোকৰ আখৰখিনি এনেকৈ আহি থকা মানে এনেকৈ আহি থকা নিচিনা হ'ব এই চাওক যে এইখিনি এতিয়া মাজৰ এটোত চুই দিব মাজৰ এটোত চুই দিলে এয়া বেকগ্ৰাউণ্ড টেক্সট কালাৰ এইখিনি চেঞ্জ হ'ব আপুনি চুই থাকিব আৰু কালাৰটো চেঞ্জ হৈ যাব বা ইয়াতে আপোনালোকৰ কালাৰ সাৰ্কেল কেইটাত সিলেক্ট কৰিও দিব পাৰে আৰু এনেকৈ এইটো চুই পেলাই বেকা তেৰা আপোনাৰ যেনেকুৱা কৰে আপোনাৰ নিজৰ ডিজাইনত সজাই ল'ব পাৰে আৰু কেইটা যে আছে ইয়াৰে একদম লাষ্টৰ এটো মাজৰ এটো নহয় মাজৰ কাষত যিটো আছে সেইটো চুই দিলে আপোনাৰ আখৰখিনি আহি থাকিব নিজে নিজে আখৰখিনি আহি থাকিব এয়া মই কৰি আছোঁ চাই থাকক এইটো কালাৰ চেঞ্জ কৰিছোঁ আৰু একদম সাইডৰ সাৰ্কেল কালাৰ সাৰ্কেল তাৰ কাষত এটা আছে তাৰ নেক্সট এটোত চুই দিলে এয়া এনেদৰে আখৰখিনি আপোনালোকৰ এনেকৈ আহি থাকিব এতিয়া এইটো সেভ কৰিবৰ কাৰণে ৰাইট সাইডে ওপৰত চুকত 3 ডটত যাব এয়া চাওক 3 ডটত সেভ লিখা আছে সেভত ক্লিক কৰি দিব এইটো সেভ হৈ যাব এইটো আমাৰ গ্যালাৰীত সেভ হ'ব কিন্তু ইয়াতে মই মিউজিক দিয়া নাই মিউজিকটো সেভ নহয় এই পিকচাৰখিনি ভিডিঅ'খিনি গ্যালাৰীত সেভ হৈ থাকিব তাৰ পাছত কেনেকৈ মিউজিক দিব লাগে মই দেখুৱাই আছোঁ এতিয়া আপোনালোকে আকৌ এনেকৈ ইনষ্টাগ্ৰামত গ্যালাৰীত যাব এয়া চাওক গ্যালাৰীত মোৰ এইটো সেভ হৈ গ'ল কিন্তু ইয়াতে মোৰ মিউজিক অহা নাই এয়া গ্যালাৰীত মোৰ সেভ হৈ গৈছে এতিয়া মিউজিক কেনেকৈ দিম এয়া চাওক এইটো সেভ হৈ গ'ল এতিয়া মই মিউজিক কেনেকৈ দিম এতিয়া এইটো সেভ হোৱাৰ পিছত মই আকৌ ইনষ্টাগ্ৰামটো খুলি ল'ম ইনষ্টাগ্ৰামত যাম ইনষ্টাগ্ৰামত গৈ মই ইয়াতে একদম ৰাইট সাইডে তলত চুকত যে মোৰ ফটোখন আছে এই ফটোখন চুই দিম ফটোখন চুই দিয়াৰ লগে লগে এনেকৈ আহি যাব মোৰ ৰীল বনাইছিলোঁ এইবিলাক এনেকৈ আহি যাব আৰু মই এইটো মানে ড্ৰাফটত সেভ কৰি ৰাখিছিলোঁ এয়া আপুনি যেতিয়া বেক কৰিব সেইটো ড্ৰাফটত সেভ কৰিব দিব এই ড্ৰাফটত যাব ড্ৰাফটত গৈ পেলাই
চুই দিব চুই দিয়াৰ লগে লগে ইয়াত গৈ এডিটত যাব এডিটত যোৱাৰ লগে লগে ইয়াতে মিউজিক দিব এয়া ওপৰত চাওক মিউজিকৰ সিম্বল আছে মিউজিকৰ সিম্বলত মাৰি দিব আৰু মিউজিকৰ সিম্বলত মাৰি আপোনালোকে এনেকে মোটিভেশনাল মিউজিক দিব পাৰে যি মিউজিক দিয়ে মিউজিকটো সাৰ্চ কৰিব মই तेरी किस्मत तू बदल दे रख हिम्मत बस चल दे तेरे साथी मेरे कदमों के हैं তো এয়া মিউজিকটো মই দি দিলো তো মিউজিকটো দিয়াৰ পিছত এটো ৰিলত সেভ কৰি দিব কেনেকৈ কৰি আছো চাই থাকক মিউজিকটো দিলো हो जज्बा कुछ कर दिखाना जज्बा এতিয়া মিউজিকটো দিয়াৰ পিছত ৰাইট সাইডে একদম তলত নেক্সট কৰিব এয়া নেক্সট কৰিলে এটো মোৰ ৰিল বনি গল তো ৰিলটো আগতে ৰিলত শেয়াৰ কৰি লব এটো ৰিলত শেয়াৰ হৈ আছে এয়া চাওক এয়া ৰিলত শেয়াৰ হৈ আছে এতিয়া যেতিয়া ৰিলত শেয়াৰ হৈ যাব ভিডিওটো তো শেয়াৰ হোৱাৰ পিছত আপোনালোকে কি কৰিব হেতু চাই থাকক এয়া অকমান সময় লাগিব মোৰ ভিডিওটো শেয়াৰ হৈ আছে ৰিলত এয়া শেয়াৰ হৈ গল শেয়াৰ হৈ যোৱাৰ পিছত আকৌ ৰাইট সাইডে তলত চুকত ফটোখন আছে ফটোখনত যাব ফটোখনত গৈ এয়া ৰিলত যাব এয়া চাওক মোৰ ৰিলত সেভ হৈ গল ভিডিওটো এয়া এটো ইয়াতে ওপেন কৰি লব ৰিলৰ পৰা এয়া ভিডিওটো ওপেন কৰিব ওপেন কৰি ইয়াতে আপোনালোকে লাইক কৰি লব নিজৰ ৰিলটো লাইক কৰি লৈ ৰাইট সাইডে লাইকৰ তলত কমেন্ট আছে কমেন্টৰ তলত কাৰৰ নিচিনা যেটো সিন আছে হেতু ছুই দিব হেতু ছুই দিয়াৰ লগে লগে আপোনালোকৰ এনেকৈ আহি যাব আহি একদম লেফট সাইডে প্লাস চিন এটা আছে এড টু ষ্টৰী এই এড টু ষ্টৰীত প্ৰেছ কৰি দিব এড টু ষ্টৰীত প্ৰেছ কৰাৰ লগে লগে এনেকৈ আহি যাব আৰু স্ক্ৰিনখন চুই এনেকৈ অকমান ডাঙৰ কৰি লব ডাঙৰ কৰি লৈ ৰাইট সাইডে একদম ওপৰত চুকত তিনটা ডটত প্ৰেছ কৰিব তিনটা ডটত প্ৰেছ কৰাৰ লগে লগে ইয়াতে চাওক সেভ লিখা আছে এটো আকৌ নেক্সট টাইম সেভ কৰি দিব এটো সেভ কৰাৰ লগে লগে এটো গ্যালাৰীত সেভ হৈ যাব মিউজিকৰ হৈতে সেভ হৈ যাব নেক্সট টাইম আপোনালোকৰ একো চিন্তা কৰিব নালাগে আৰু এতিয়া এটো আপোনালোকে যদি ষ্টৰীত দিব বিচাৰে ইয়ৰ ষ্টৰীত যাব ইয়ৰ ষ্টৰীত গৈ তলত ইয়ৰ ষ্টৰীত গৈ শেয়াৰ কৰি দিব আৰু যদি ষ্টৰীত দিব নিবিচাৰে তেতিয়া হলে ডিসকাৰ্ড কৰি দিব পাৰে গতিকে এতিয়া বলক চাও ভিডিওটো মোৰ কেনেকুৱা গ্যালাৰীত গৈ সাউন্ড মিউজিক আহিছে নে নাই বলক এতিয়া মই ইনষ্টাগ্ৰামৰ পৰা ওলাই আহিলো আপোনালোকে এনেদৰে ইনষ্টাগ্ৰামৰ পৰা ওলাই আহিব ওলাই আহি গ্যালাৰীত যাব গ্যালাৰীত গৈ চাব ইয়াতে মিউজিক আহিছে নে নাই ভিডিওটো মোৰ সেভ হৈ গল দুবাৰ সেভ হল এবাৰ মিউজিক নোহোৱাকে এবাৰ মিউজিক হৈ এতিয়া মই চেক কৰিছো এয়া চাওক মিউজিকৰ হৈতে মোৰ ভিডিওটো সেভ হৈ গল रख हिम्मत बस चल दे এয়া চাওক মিউজিক আহি গল এতিয়া আপোনালোকে ভিডিওটো শেয়াৰ কৰিব পাৰে আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো চাই কেনেকুৱা পালে জনাব আকৌ এনেকুৱা ভিডিও লৈ আহি থাকিম